আকাশে কেতিয়াও মেঘক বাধা নিদিয়ে। মেঘ আহে, কিছু সময় থাকে আৰু পুনৰ আঁতৰি যায়। কিন্তু আকাশ সদায় বিশাল, শান্ত আৰু মুক্ত হৈ থাকে। আমাৰ জীৱনতো চিন্তা, দুখ, আনন্দ, সফলতা আৰু ব্যৰ্থতাৰ মেঘ আহি যায়। আমি যেতিয়া সিহঁতক ধৰি ৰাখিবলৈ বা ঠেলি আঁতৰাবলৈ চেষ্টা কৰোঁ, তেতিয়াই অশান্তিৰ জন্ম হয়। কিন্তু যদি আকাশৰ দৰে সাক্ষী হৈ থাকিব পাৰোঁ, তেন্তে বুজিম যে এই সকলোবোৰ ক্ষণস্থায়ী। জীৱনক নিয়ন্ত্ৰণ কৰাৰ অহৰহ চেষ্টা নকৰি তাক স্বাভাৱিকভাৱে বৈ থাকিবলৈ দিয়ক। যি আহে তাক স্বীকাৰ কৰক, যি যায় তাক যাব দিয়ক। তেতিয়াই মনৰ ভিতৰত এক গভীৰ শান্তি আৰু স্বাধীনতাৰ জন্ম হয়। আকাশৰ দৰে বিশাল হওক, মেঘৰ সৈতে যুদ্ধ নকৰি কেৱল তাক পাৰ হৈ যাবলৈ দিয়ক। অ'ছ উইজডম, ফ'ল' ফ'মো।